चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह নমস্কাৰ, কি খবৰ? মই আহিছোঁ আজি আমাৰ ঘৰৰ ওচৰতে এখন নদী আছে, ফুলেঙি নদী। গহপুৰত থকাসকলে সকলোৱে গম পাই চাগে। আৰু আপোনাৰ এইখন চাওকচোন নদী, আমাৰ এইখন পাহাৰ ওচৰতে আছে পাহাৰখন। আৰু সেইটো চাইডে আছে আপোনাৰ দনিপলৈ এয়াৰপৰ্টটো। আমাৰ এই ঘৰৰ পৰা প্ৰায় আপোনাৰ 10 কিলোমিটাৰমান হৈ যাব দূৰ। আৰু ইফালে আপোনাৰ ৰাস্তাটো খান্দি থোৱা আছে, মানে নদীখন খান্দি আছে আৰু সেইজনে বনাই আছে, দেখিছে ব্লগ বনাই আছে। বাকী আমি ঘূৰি আছোঁ আৰু ভিডিঅ'বোৰ দিম, চাব কি ধুনীয়া বতাহ নহয়। মানে এইখন সময়ত আপোনাৰ নদীৰ কাষলৈ অহা মজাই বেলেগ। আৰু এইবোৰ যে আপোনাৰ যাতে নদী পাৰটো খান্দি নিনিয়ে তাৰ কাৰণে এয়া আপোনাৰ ধুনীয়াকৈ বস্তা ভৰাই থৈছে বালি। বাকী আৰু পৰিৱেশ সুন্দৰ পৰিৱেশ, সেইজন এজন হৈছে। আহি আছোঁ। তুমি কি কৰি আছিলা? হা, তুমি কিবা বনাইছিলা নেকি? এনেই চাওঁ ফোনটো দেখিছে। আমাৰ ৰিলছ বনাই আছিলোঁ। তুমি কি আছিলে গানটো? নদী ভাল পোৱা নদী, মোৰ প্ৰথম ভাল পোৱা গানটো আমি ৰিলছ এটা বনাই আছিলোঁ নদী পাৰলৈ আহি। कैसे है आप लोग? तो कैसे है आप लोग? इसे ना शूटिंग কৰি আছে। এইটো ষ্টাৰ চেণ্টাৰ হয়। ভিডিঅ' হেল্ল' ৰূপম পৰা গহপুৰ বুলি আছে ন পেজটো। হয় হয়, আৰু লাগি আছে কি এয়া পাহাৰ বগাই আছোঁ। এয়া দেখিছেনে? গ্ৰীপ নাপায় সেইজন আহিব চাব দেই। দেখিছে চুঁচৰি গ'লে এনেকৈ তলতহে পৰিব আৰু। দেখিছে উঠি আহোঁতেতো পৰিলে নহয়। এয়া কেনেকুৱা লাগিলে? কেনেকুৱা লাগিলে? মই এনেকুৱা ইয়াত কেতিয়াও নানামো, কঁকাল ভাঙি গ'ল। मेरे को तो ऐसा धक धक हो रहा है, मेरे को भी हो रहा था। বাকী আগতে আমাৰ এইটো চাইডে ঘৰ আছিলে, সেই তাত আছিলে আমাৰ ঘৰ। আমি ইয়াৰ পৰা উঠি গ'লোঁ সেই ৱাটাৰ চাপ্লাইটো, দেখিছে সেই ৱাটাৰ চাপ্লাইটো এতিয়া আমাৰ ঘৰ। আৰু মোৰ ভিডিঅ'বোৰ কেনেকুৱা পায় আপোনালোকে জনাব। এতিয়া অলপ ঘূৰি লওঁ, বাকী দেখাবলগীয়া একো নাই। মই নদীখন দেখালোঁ। এইখন নদী মানে আপোনাৰ পগলা নদী। যেতিয়া ঢৌ আহি যায়, এতিয়া মাথাউৰিটো বহল কৰিলে। আগতে এইটো মাথাউৰি খান্দি এই গোটেই জেগাটো বানপানীৰ সৃষ্টি হৈছিলে। আৰু বাকী ভিডিঅ'টো সামৰিছোঁ, কেনেকুৱা পায় জনাব, কেনেকুৱা পাইছে জনাব ভিডিঅ'বোৰ। আৰু পেজটো ফ'ল' কৰিব। আৰু মোৰ ইয়াতে ইউটিউব চেনেল আছে, আপোনালোকে গৈ পেলাই চাব। একেই নাম আছে, ৰূপম বৰা গহপুৰ। পাৰিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ধন্যবাদ।